নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰশ্মিছ কিচেনলৈ আপোনালোকক পুনৰ স্বাগতম। সকলোৰে ঘৰত কেতিয়াবা নহয় কেতিয়াবা আগদিনাৰ ভাত নিশ্চয় বাচি যায়। পাছদিনা সেই ঠাণ্ডা ভাত খায়ো ভাল নালাগে আৰু পেলাই দিবলৈও মন নাযায়, নহয়নে? সেয়েহে আজি মই লৈ আহিছোঁ আগদিনাৰ ঠাণ্ডা ভাতেৰে বনোৱা এটি সহজ আৰু সকলোৰে ভাল পোৱা এটি সুন্দৰ ৰেচিপি, এগ ফ্ৰাইড ৰাইচ। আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। ৰেচিপিটোত ব্যৱহাৰ হোৱা উপকৰণসমূহ হৈছে বন্ধাকবি এডোখৰ, গাজৰ এটা, দাংবডি দুডাল, পিঁয়াজ এটা, কেপচিকাম এফাল, কেঁচা জলকীয়া 4টা, কণী 2টা, আৰু ভাত এবাটি। প্ৰথমে পেন এখনত অলপ ৰিফাইন তেল গৰম কৰি ল'ব। তেলখিনি গৰম হোৱাৰ লগে লগে কাটি থোৱা পিঁয়াজখিনি তেলত দি দিব আৰু ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব। পিঁয়াজখিনি ভাজি থকাৰ মাজতে অলপমান হালধি দি দিব। লগতে 2টামান কেঁচা জলকীয়াও ফালি দি দিব। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পাছত কাটি থোৱা পাচলিখিনি দি দিব আৰু ভালদৰে ভাজি ল'ব। মই কাটি থোৱা বন্ধাকবিখিনি কিছু সময় পাছত দিছোঁ, কাৰণ বাকী পাচলিবোৰৰ তুলনাত বন্ধাকবি কম সময়তে সিজে। সোৱাদ অনুসৰি অলপমান নিমখ দি দিব। পাচলিবোৰ সিজা যেন পালে 2 চামুচ চয়া চচ আৰু 2 চামুচ টমেটো চচ দি ভালদৰে মিলাই দিব। এতিয়া ভাতকেইটা দি মিলাই দিব আৰু হেতাৰে গোটাবোৰ ভাঙি দিব। ভাতকেইটা ভালদৰে মিক্স হোৱাৰ পাছত পেনখনৰ মাজডোখৰত অলপ মোকলাই কণী 2টা ফেটি লৈ ঢালি দিব। অলপ পৰ ভাজি লৈ গোটেইখিনি ভালদৰে মিলাই দিব। অতি কম সময়ৰ ভিতৰতে পলকতে আমাৰ ফ্ৰাইড ৰাইচ ৰেডি। সকলোৱে জুতি লৈ চাওক আৰু মোক কমেণ্ট কৰি জনাওক কেনেকুৱা পালে। বন্ধু বান্ধৱীসকল, এনেদৰে সুন্দৰ আৰু সুস্বাদু ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰি আপোনালোকৰ মতামতবোৰ জনাওক। নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।